ল'ৰাটো মানে কি মোৰ ল'ৰাটো জেনজি নেকি মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয় জেনজি ফেনজি ইয়াত নচলে আপুনি মোক কক আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া ল'ৰাজন ইতিমধ্যে ই সাইন্টিষ্ট তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয় সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেনজি বনালে জেনজেড বনালে জেন ৱাই বনালে এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব তেনেকে সব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম এটো নহয় যে অকল দেউতাক মাকক খুদে দেউতাক মাকে হয় ল'ৰা ছোৱালী খুদিছে নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক খুদিছে এখন ঘৰতে দুটা ভোট নহয় মই ভাবো যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰো খালি ল'ৰা ছোৱালী ককাক মাক ভায়েক মোৰে দাদাই মোৰ কথা একো নামানে এটা স্বাধীন চিতিয়া জীৱন কৰে মোৰ ল'ৰা ছোৱালীও মোৰ কথা বহুত কথাত নামানে আৰু মই ভাবো আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে কলনে মোৰ ল'ৰা কালি আচৰিত নহব মোৰ ল'ৰাইও যদি কবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে মোৰ ল'ৰা কালি পৰখি উকিল হ'ব মই বেয়া পোৱা মানুহৰ হৈ উকালতি কৰি থাকিব কাক ধৰিব ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে সাবালক হৈ যোৱাৰ পিছত আমি